নৱনীতাই মোৰ চেনেলৰ উন্নতি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজিলে 8টা, চাৰে 8টা হৈ গ'ল আৰু 9টা বাজিবলৈকে হ'ল। আজি মইনো মোৰ ভিডিঅ'টোত কি দেখাওঁ, ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। এইকেইদিন ইমান গৰম নহয়, আজি বতৰটো অকণমান ঠাণ্ডা কৰিছে। দেখিছেনে? ডাৱৰীয়া আজি অলপ ডাৱৰীয়া কৰা নিচিনাই কৰিছে বাৰু, খালি গৰমটো অলপ আছে। হ'লেও এইকেইদিনতকৈ ইমান গৰমটো নাই বাৰু। মই আজি ৰাতিপুৱাই গা চা ধুই মেলি আজৰি হৈ ল'লোঁ। এতিয়া চাহ তাহ একো খোৱা নাই বাৰু। এতিয়া মই চাহ খাওঁগৈ, চাহ খাই মেলি আপোনালোকক লগ পাই আছোঁ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এয়া মোৰ চাহ ৰেডি। মোবাইলটো ভালকৈ থৈ লওঁ। এয়া তেনেহ'লে মই এতিয়া চাহ খাই লওঁ। চাহ খাই লৈ আপোনালোকক মই পাছত লগ পাই আছোঁ, ঠিক আছে? মোৰ চাহ খাই হৈ গ'ল। চুলিকোছা মেলি থৈছোঁ, দেখিছেনে? চুলিকোছা যেনে ধুইছিলোঁ, ইমান গৰম, বহুত গৰম। আৰু মই মাইকটো লৈছিলোঁ, গম পায়নে? এই মাইকটোৰ পৰা মোৰ গোটেই ভিডিঅ'টো বেয়া হৈ থাকিলে মানে কিনে মই এতিয়া ভইচ অভাৰ দিবলগীয়া হৈ আছে। আপোনালোকক মই আজি মোৰ আইতাক দেখাম, চাব দেই, ৰ'ব। এয়া দেখিছেনে? এয়া হ'ল মোৰ আইতা, দেখিছে? আইতা ঢুকুৱা আজি 20 জুনত 9 বছৰ হৈ গৈছে, দেখিছে? এয়াই হ'ল মোৰ আইতা। আইতাৰ লগত আছিলোঁ দদৌ, মই আৰু মা। মানে এই ফটোখনৰ লগত গ্ৰুপকৈ মৰা ফটো এখন আছিলে। আমাৰ 3টা ফটোখন কাটি দিয়া হ'ল। এই আইতা ফটোখন এনেকৈ বনাই দিয়া হ'ল। এয়া দেখিছে? এয়াই হ'ল মোৰ আইতা। মনত পৰে আৰু কেতিয়াবা এনেই যিটিখন মানে ধেমালি চেমালি কৰি থকাবোৰ মনত পৰে আৰু এতিয়া মই পিছফালে যাওঁ ব'লক। আমাৰ মানে পাছফালৰ কঠীয়ানি এখনত মানে কঠীয়া পাৰি থৈছে। কালি মানে দেউতাই ছিটিয়াই থৈছে কঠীয়াবোৰ। এতিয়া কুকুৰা সোমাইছে, তাকে চাবলৈ গৈছে। চাওঁগৈ ব'লক। ৰ'ব, ওচৰৰ পৰা দেখাইছোঁ দেই, ৰ'ব। এয়া দেখিছেনে? এখন দেখিছে? এইখন কঠীয়ানিত এবাৰ আমাৰ মানে নতুনকৈ পৰা হৈছে কঠীয়া, দেখিছে? এয়া আগতে নহ'লে আমাৰ আগফালৰ কঠীয়ানিখনত আৰু আমাৰ মানে ইবাৰ যে দেখাইছিলোঁ কঠীয়ানিখন যোৱাটো ব্লগত, সেই ব্লগত কঠীয়ানিখনতে পৰা হয়। মানে আমাৰ কঠীয়া কম হয় যিহেতু, সেইকাৰণে এইবাৰ ইয়াত পৰা হৈছে। হ'লেও এইবাৰ কঠীয়া কমেই হ'ব যেন পাইছোঁ। এইখনে দেখিছে? এইখনে আমাৰ পাছফালৰ বাৰীখন। এয়া এইবোৰ হৈছে তামোলৰ পুলি, দেখিছে? এইজোপা হৈছে কঁঠালৰ গছ, দেখিছে? এইজোপা কেঁচাই খোৱা কঁঠালৰ গছ, দেখিছে? আৰু সেই কাষতে এইজোপা আম গছ। এই আম গছজোপা আম খাবলৈ বেজাই মিঠা হয়, খালি পোক বহুত ওলায় আমটোত। মানে আপুনি 10টা আমৰ ভিতৰত 2টা ভাল ওলাব, এইকেইটা বেয়াই ওলায়, কি ক'ব আৰু। এইবোৰ হৈছে আমাৰ তামোলৰ পুলিবোৰ, চাওক, দেখিছে? এইবোৰ হৈজোপা দেখিছে? হৈজোপা ঔটেঙা গছ, দেখিছে? ঔটেঙা গছ দুজোপা আছিলে আমাৰ কঠীয়া পোৱা তাত। এজোপা আছিলে, সেইজোপা কাটি দিয়া হ'ল। এতিয়া এইজোপা আছে, দেখিছে? তেনেহ'লে এতিয়া মই ভিতৰলৈ যাওঁ ব'লক। আজি মই এতিয়া ভিতৰলৈ যাওঁ। ভিতৰতনো আমাৰ কি আজিৰ চব্জি ৰেডি হৈছে দেখাওঁ ব'লক। এয়া হৈছে মাংস, এয়া হৈছে গাহৰি মাংস। আজি যিহেতু হাত লাগিছে, আমাৰ ইয়াত গাহৰি কাটিছিলে, দেউতাই আনিলে, মায়ে আজি বনাই থৈ দিছে। এয়া দেখিছে? গাহৰি মাংস। এয়া কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন গাহৰি মাংস। আৰু গম পায়নে, মই এই ভিডিঅ'টোত মানে মোৰ যোনবোৰ কথাবোৰ আছিলে, কথাবোৰ কওঁতে মানে মোৰ ভইচটোত কিবা এটা মাত দিছিলে। মই মাইকটো ব্যৱহাৰ কৰোঁতে এতিয়াও যদি মাত দিছে ক'ব নোৱাৰো দেই। গোটেই ভিডিঅ'টো বন্ধ হৈ গ'ল আৰু এইকাৰণে মই এতিয়া ভইচ অভাৰ দি থাকিবলগীয়া হৈছে ভিডিঅ'টোত। আপোনালোকে বেয়া নাপাব দেই শুনি। মই এইবাৰ পৰা ভাবিছোঁ মই মাইকটো ব্যৱহাৰ নকৰোঁ, অকল এনেকৈ কথা ক'ম। তাকে এনেকৈ মোৰ ভিডিঅ'টো ভাল হ'লেও মাইকটোৰ কাৰণে গোটেই বন্ধ হৈ গৈছে। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। এয়া মই আজি খাম পঁইতা ভাতৰ লগত খাম আলু পিটিকা। এয়া আলু মই বইল দিছোঁ, দেখিছেনে? এয়া আৰু মই এতিয়া দেখাম আপোনালোকক পঁইতা ভাতখিনি দেই, ৰ'ব। এয়া হৈছে পঁইতা ভাত। কালি মই মাক কৈছিলোঁ অলপ তিয়াই থ'বলৈ, ৰাতি কাইলৈ পঁইতা ভাত খাম বুলি। এয়া মায়ে তিয়াই থৈছে। আৰু এইফালে মই আলু বইল দিছোঁ। আলুখিনি অলপ সিজিলে মই ইয়াত ভেন্দি দি দিম।
তাৰপিছত খাই লৈ আপোনালোকক লগ পাইছোঁ। এয়া মোৰ খানা ৰেডি। এয়া হৈছে ভাত, এয়া হৈছে আলু ভেন্দি পিটিকা, এয়া পিঁয়াজ, এয়া মাংস, আলু অলপ লৈ লৈছোঁ। তেনেহ'লে মই এতিয়া খাই লওঁ, খাই উঠি আপোনালোকক লগ পাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। হেল্ল' গাইজ, ভাত খাই হৈ গ'ল। এয়া তামোল এখন খাই মই আহি পিনে বহিছোঁহি। পিছফালৰডোখৰ ইগন'ৰ কৰিব দেই। মই যিহেতু ঘৰৰ ভিতৰত নাই, মানে ভঁৰালৰ ওচৰত আছোঁ। আমাৰ জেগাডোখৰ বহুত ঠাণ্ডা, বতাহ মাৰি থাকে। প্ৰায়ভাগ মই ইয়াতে বহি থাকোঁ। আগতে সেইকেইদিনত যে কাৰেণ্ট নাছিলে, আগৰ কেইদিনত, আজিও নায়ে বাৰু। সেইকেইদিনত ইমান কাৰেণ্ট নাছিলে, ইমান গৰম পৰিছিলে। ইয়াতে আহি মই বহি থাকোঁহি। জেগাডোখৰ ঠাণ্ডা যিহেতু। আৰু কি হয় গম পায়নে, কাৰেণ্টটো যে গৰম দিনতে বেছি নাথাকে, ঠাণ্ডা দিনত আকৌ থাকে। গৰম দিনত কেলৈ ইমান ডিষ্টাৰ্ব দিয়ে জানো? আপোনালোকৰ ফালে কাৰেণ্টটোৱে ডিষ্টাৰ্ব দিছেনে এইকেইদিন জনাবচোন। আমাৰ এইফালে যে ইমান ডিষ্টাৰ্ব দিছেও, ৰাতি শুব নোৱাৰোঁ। কি কৰিব আৰু, গৰমত উপায় নাই। আজি ৰ'দজাক নাই যদিও গৰমটো পৰিছে দেই। ৰ'দজাক নাছিল, অথনি ওলাইছিলে, এতিয়া লাহেকৈ ওলাইছে আৰু পৰিলে আৰু গৰম। তেনেহ'লে এতিয়া ৰেষ্ট লৈ অলপ পাছত মই আপোনালোকক লগ পাইছোঁ। হেল্ল' গাইজ, মই আকৌ বহুত দেৰি পাছত লগ পালোঁ। অথনি মই ভিডিঅ' নকৰিলোঁ আৰু মানে অথনি য'ত বহি আছিলোঁ মই এতিয়া তাতে বহি আছোঁ। দেখিছে, পানী বটল লৈ পিনে ইমান গৰমত নগ'লোঁ আৰু শুবলৈও নগ'লোঁ আজি। কাৰেণ্টটো যিহেতু নাছিলে, এতিয়া আহিছে আৰু শুবলৈ নগ'লোঁ, ইয়াতে বহি থাকিলোঁ আৰু। খালি অলপ জেগাডোখৰ সলনি কৰি দিলোঁ। অথনি চকীত বহি আছিলোঁ, এতিয়া মই ভঁৰালৰ খটখটিকেইটাত বহি আছোঁ। দেখিছে, বেজাই গৰম উঠিছে দেই। আমাৰ আগফালে আজি ৰাস্তাটোও বনাইছে, গোটেই মানে এইবোৰ গাড়ী চাড়ীবোৰ ৰোলা চোলাবোৰ চলাই থৈছে। মাতবোৰ মানে গৰমত শুনিব নোৱাৰি, সেইকাৰণে মই মানে এইটো ভইচ অভাৰ দি দিছোঁ। ব'লকচোন দেখাওঁ মই আমাৰ ৰাস্তাটো বনাইছে। যদি মই আপোনালোকক দেখাব পাৰোঁ দেখাম, যদি দেখাব নোৱাৰোঁ আপোনালোকক মই তেনেহ'লে পাছত দেখাম। ভিডিঅ'টো চাই থাকক। কেমেৰা কৰি দেখাইছোঁ দেই, এইখন কঠীয়া নি চাওক। এইখন আপোনালোকে নাই দেখা নহয় কঠীয়া পৰা, এইখন চাওক। বেছি ভালকৈ নোলালে কঠীয়াবোৰ, য'তে ত'তে মানে কেলৈ নোলালে জানো এবাৰ। কিন্তু খালী হৈ আছে দেখিছেনে, এইবোৰ নোলালেই কিয় নাজানো। এই আমাৰ ঘৰ আগফালে ৰাস্তাটো বনাই আছে চাওক, এইখন সেয়া নাই দেখা। ৰ'ব মই ভালকৈ আপোনালোকক পাছত দেখাই আছোঁ। এতিয়া যিহেতু ৰোলাৰখন চলি আছে, একো নুশুনি, মই আপোনালোকক পাছত দেখাই আছোঁ ৰ'ব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। হেল্ল' গাইজ, মই এতিয়া এঘণ্টামানৰ পাছত লগ পাইছোঁ। এতিয়া আন্ধাৰ হৈ আহিছে, দেখিছেনে? গৰমো উঠিছে পূৰা। ব'লক তেনেহ'লে মই আপোনালোকক আমাৰ আগফালৰ পৰিৱেশটো দেখাওঁ। এয়া কুকুৰাবোৰ দেখিছে, মায়ে বান্ধিবলৈ লৈছে। এইবোৰ দেখিছেনে? আৰু এতিয়া মই আমাৰ আগফালৰ ৰাস্তাটোলৈ গৈ আছোঁ, মানে আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোলৈ গৈ আছোঁ। দেখিছেনে? এইটো চাওক, ৰাস্তাটো বনাই আছে চাওক, এইটো দেখিছে? এইটো হ'বগৈ আৰু বেছিদিন নালাগে, হ'বগৈ আৰু লাহে লাহে। আৰু এইফালে দেখিছেনে, বেলি ডুবিবলৈ হৈছে। ইমান ধুনীয়া পৰিৱেশ দেখিছেনে? এইটো বহুত ধুনীয়া লাগে মোৰ এই টাইমটো, আৰু ৰাতিপুৱা টাইমটো বহুত ভাল লাগে। কিন্তু ৰাতিপুৱা মই সোনকালে উঠিব নোৱাৰোঁ, সেইটোৱে মানে দিগদাৰ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। হেল্ল' গাইজ,
এতিয়া মই চাহ খাবলৈ লৈছোঁ। হেল্ল' গাইজ, এতিয়া মই চাহ খাবলৈ লৈছোঁ। এয়া দেখিছে, মই ভাবিছোঁ চাহ খোৱাৰ আগতে মোৰ ভিডিঅ'টো এণ্ড কৰি দিওঁ বুলি, যিহেতু বেছি দীঘল ভিডিঅ' নবনাওঁ আৰু দেখাবলৈ একো নাই আৰু বনাবলৈও একো নাই বাৰু, কিনো দেখাম কিনো বনাম, দেখালে বহুতখিনি বাৰু। তেনেহ'লে ভিডিঅ'টো আজি ইমানতে এণ্ড কৰি দিওঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মই কিবা ভুল কৈছোঁ তেনেহ'লে মোক মাফ কৰি দিব আৰু সদায় এনেকৈ আশীৰ্বাদ কৰি যাব যাতে মই মানে আগবাঢ়ি যাব পাৰোঁ আৰু ছাপোৰ্ট কৰিব মোক। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই লাইক কৰি দিব, লাইক কিয় নকৰে, লাইক কৰি দিব আকৌ। তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ মোৰ ভিডিঅ'টো। অন্য এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। গুড নাইট, বাই বাই, টেক কেয়াৰ।